Dear kids, আজি আমি ভিডিঅ'টিৰ জৰিয়তে পঢ়িম SCERT ক্লাছ 2 ইংলিছৰ এটা চেপ্টাৰটোৰ নাম হ'ল লেটছ চেলিব্ৰেট। ওকে, লেটছ চেলিব্ৰেট নামৰ চেপ্টাৰটো আমি পঢ়িবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমে, তাৰপিছত আমি অসমীয়াত আলোচনা কৰিম। গতিকে তোমালোকে মন দি চাই যাবা। জ্যোতিপ্ৰসাদ আগৰৱালা's death anniversary is celebrated as Shilpi Divas. A great son of Assam, Jyotiprasad Agarwala passed away on 17th January. Shantipur LP School is celebrating Shilpi Divas too. The school is beautifully decorated. A portrait of Jyotiprasad Agarwala is placed on the stage. The chairs are properly arranged. Teachers and children of the school are busy welcoming parents and guardians. Children from nearby schools have also come to take part in the function. The children are going to perform songs and dances. Okay, এতিয়া আমি ইয়াৰ অসমীয়া ভাঙনি কৰিবলৈ চেষ্টা কৰিম। জ্যোতিপ্ৰসাদ আগৰৱালা, তোমালোকে নিশ্চয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাম শুনিছা বা তেওঁৰ বিষয়ে জানা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডেথ এনিভাৰ্চাৰী, ডেথ মানে মৃত্যু, এনিভাৰ্চাৰী মানে হ'ল বাৰ্ষিকী, ডেথ এনিভাৰ্চাৰী মৃত্যু বাৰ্ষিকী ইজ চেলিব্ৰেটেড এজ শিল্পী দিৱস। মৃত্যু বাৰ্ষিকী কি দিৱস হিচাপে পালন কৰা হয় আমি সকলোৱে জানো, সেয়া হ'ল শিল্পী দিৱস। শিল্পী দিৱস মানে হ'ল শিল্পী দিৱস। এ গ্ৰেট চন অফ আছাম, এ মানে হ'ল এজন, গ্ৰেট মানে হ'ল মহান, চন মানে হ'ল পুত্ৰ, অফ আছাম মানে অসমৰ এজন মহান পুত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালা passed away মানে হ'ল মৃত্যু হোৱা। on 17th January, তেওঁৰ মৃত্যু কেতিয়া হৈছিল তেতিয়াহ'লে 17 জানুৱাৰী তাৰিখে মৃত্যু হৈছিল। শান্তিপুৰ LP স্কুল, ইয়াত এখন স্কুলৰ নাম দিয়া আছে, স্কুলখনৰ নাম হ'ল শান্তিপুৰ LP স্কুল ইজ চেলিব্ৰেটিং, সেইদিনা 17 জানুৱাৰী আছিল আৰু সেই 17 জানুৱাৰী তাৰিখে শান্তিপুৰ LP স্কুলে শিল্পী দিৱস পালন কৰিছিল। শিল্পী দিৱস টু মানে হ'ল টু মানে বুজায়, অৰ্থাৎ অন্য স্কুলেও পালন কৰে আৰু সেইদিনা শান্তিপুৰ LP স্কুলেও এই শিল্পী দিৱস পালন কৰিছিল। দ্য স্কুল ইজ বিউটিফুলি ডেকৰেট, দ্য স্কুল মানে হ'ল স্কুলখনৰ কথা কৈছে, কোনখন স্কুলৰ কথা হৈছে শান্তিপুৰ LP স্কুল বা শান্তিপুৰ LP স্কুল। দ্য স্কুল মানে হ'ল নিৰ্দিষ্টকৈ সেই স্কুলখনৰ কথা দেখুৱাই দিয়া হৈছে। বিউটিফুলি মানে হ'ল ধুনীয়াকৈ, ডেকৰেটেড মানে হ'ল সজোৱা বা সজাই পৰাই তোলা। এ পৰ্ট্ৰেইট অফ জ্যোতিপ্ৰসাদ আগৰৱালা, পৰ্ট্ৰেইট মানে হ'ল দেশপ্ৰেমিক, এজন দেশপ্ৰেমিক। কোন আছিল দেশপ্ৰেমিক? জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা ইজ প্লেচড অন দ্য ষ্টেজ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটোখন ক'ত থোৱা হৈছিল? ষ্টেজত থোৱা হৈছিল বা মঞ্চত থোৱা হৈছিল। ষ্টেজ মানে হ'ল মঞ্চ। দ্য চেয়াৰ্ছ মানে হ'ল চকীবোৰ, আৰু প্ৰপাৰলি মানে ধুনীয়াকৈ বা নিৰ্দিষ্টকৈ, এৰেঞ্জ মানে হ'ল শাৰী পাতিকৈ থোৱা বা সজাই থোৱা। চেয়াৰবোৰ শাৰী পাতিকৈ ধুনীয়াকৈ সজাই থোৱা হৈছিল। টিচাৰ্ছ এণ্ড চিলড্ৰেন, টিচাৰ্ছ মানে হ'ল শিক্ষকবোৰ আৰু চিলড্ৰেনছ মানে হ'ল ছাত্ৰ ছাত্ৰী বা সৰু ল'ৰা ছোৱালীবোৰৰ কথা কৈছে। সৰু ল'ৰা ছোৱালীবোৰে অফ দ্য স্কুলখনৰ আৰু বিজি মানে হ'ল ব্যস্ত। ৱেলকামিং পেৰেণ্টছ মানে হ'ল অভিভাৱক বা পিতৃ মাতৃ, তেওঁলোকক ৱেলকাম মানে হ'ল স্বাগতম জনাবলৈ। এণ্ড গাৰ্ডিয়ান মানে হ'ল অভিভাৱক, পিতৃ মাতৃ আৰু অভিভাৱকসকলক আদৰিবলৈ বা স্বাগতম জনাবলৈ তেওঁলোক বিজি আছিল। চিলড্ৰেন ফ্ৰম নিয়াৰবাই স্কুলছ, অন্য স্কুলৰ চিলড্ৰেনছ বা ছাত্ৰ ছাত্ৰীসকলেও, নিয়াৰবাই মানে ওচৰ পাজৰৰ, হেভ অলছ' সিহঁত সেই অন্য স্কুলৰ চিলড্ৰেনবোৰেও অলছ' কাম টু টেক পাৰ্ট, আৰু সিহঁতৰ অন্য স্কুলৰ ছাত্ৰ ছাত্ৰী বা সৰু ল'ৰা ছোৱালীবোৰেও পাৰ্ট মানে অংশগ্ৰহণ কৰিবলৈ, টেক পাৰ্ট মানে হ'ল অংশগ্ৰহণ কৰা, ইন দ্য ফাংচন যি অনুষ্ঠান পতা হৈছিল তাত অংশগ্ৰহণ কৰিবলৈ অহাৰ কথা আছিল। দ্য চিলড্ৰেন আৰ গোয়িং টু পাৰফৰ্ম, আৰু সৰু ল'ৰা ছোৱালীবোৰে সেই অনুষ্ঠানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছিল, আৰু তাত কি প্ৰতিযোগিতা হৈছিল? ছংছ মানে গান গাইছিল, এণ্ড ডান্সেছ আৰু ডান্স মানে হ'ল নাচিবৰ কাৰণে।
ঠিক আছে, নিশ্চয় তোমালোকে বুজি পালা। ইয়াৰ পাছতে আছে These are some of the performers. ইয়াত তোমালোকৰ ছবি কেইখনমান দিয়া আছে এই পাৰফৰ্মান্সবোৰ যিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। চোৱাচোন, ইয়াত কৈছে I am ধনমায়া, ছোৱালীজনী প্ৰথম ছোৱালীজনীৰ কথা কৈছে I am ধনমায়া, I am going to sing a song. ধনমায়া কি কৰিব তেতিয়াহ'লে এটা গান গাব। I am going to sing a song. মই এটা গান গাবলৈ যত্ন কৰিম বা মই এটা গান গাবলৈ লৈছোঁ। Second, I am Anjali. মই অঞ্জলি হয়। I am going to recite a poem. মই এটা কবিতা আবৃত্তি কৰিম। Recite মানে হ'ল আবৃত্তি কৰা আৰু poem মানে হ'ল কবিতা। Then, I am অঞ্জন। মই অঞ্জন। He is Nikhil. তেওঁ নিখিল। She is Nagma. তাই নাগমা। We will song. আমি এটা গান গাম জ্যোতি সংগীত। জ্যোতি সংগীত মানে হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সংগীত গীতবোৰ আছিল সেই গীতবোৰক আমি জ্যোতি সংগীত বুলি জানো। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগীতবোৰক জ্যোতি সংগীত বুলি কোৱা হয়। আৰু উদাহৰণস্বৰূপে আমি যদি ক'বলৈ যাওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁৰ সংগীতবোৰক আমি ৰাভা সংগীত বুলি কওঁ। এতিয়া যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী পাতিছে বা শিল্পী দিৱস পাতিছে, তাক আমি কি বুলি ক'ম? জ্যোতি সংগীত। তেওঁলোকে অঞ্জন, নিখিল আৰু নাগমাই তেতিয়াহ'লে কি গাব? জ্যোতি সংগীত গাব। তো এয়াই আছিল আমাৰ আজিৰ চেপ্টাৰটো। নিশ্চয় তোমালোকে বুজি পালা। আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ প্ৰশ্ন উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটিলৈ এবাৰ ভিজিট কৰিবলৈ নাপাহৰিবা।